হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ ক্লাছ 9ত পঢ়ি আছে তেওঁলোকৰ বাবে এইটো এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ', কিয়নো অসমৰ চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ত অধ্যয়নৰত ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰীক এশখনকৈ চাইকেল প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। অসমত 3,77,000 চাইকেল অসমত ক্লাছ 9ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক দিব বুলি আজিৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে। তেন্তে চাওক জয়ন্ত মল্ল বৰুৱাই কি কৈছে। এইবেলি প্ৰায় টোটেল 3,78,000 3,78,000 ল'ৰা ছোৱালীক ক্লাছ 9ৰ ল'ৰা ছোৱালীক এইবাৰ চাইকেল দিয়াৰ সিদ্ধান্ত লৈছে, যাৰ কাৰণে অসম চৰকাৰৰ কেবিনেটে আজি 167.94 প্ৰায় 168 কোটি টকা অনুমোদন কৰিছে। এই ধনেৰে আমাৰ 3,78,000 ছাত্ৰ ছাত্ৰীক ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীক আমি বাইচাইকেল দিয়াৰ ব্যৱস্থা কৰিছোঁ। যি বাইচাইকেল থকাৰ কাৰণে বহু দূৰৰ ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয়, কেতিয়াবা স্কুলত পাবৰ কাৰণে অসুবিধা, অন্ততঃ সেই কথাটো লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ যাতে শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি হয়, বিভিন্ন ইণ্টাৰিয়ৰ ঠাইৰ পৰা আহি সময়মতে স্কুলত উপস্থিত হ'ব পাৰে, এই কথাবিলাকৰ লক্ষ্য ৰাখি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীক 3,78,000 ছাত্ৰ ছাত্ৰীক একেলগে এই বছৰ চাইকেল দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। 9